গাইছে এইফালে বাইকৰ পৰা পৰি হাত ভাঙিয়ে গ'ল নে কি হ'ল জানো। সো হে গাইজ গুড মৰ্নিং নিহা ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী আপোনালোকৰ খবৰ ভালনে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এতিয়া এই ধৰণৰ আকৌ হালাব লগা হৈছে, মানে আগতে যিখিনি কঠীয়া পেলাইছিলোঁ ন আপোনালোকক দেখাইছিলোঁ, মানে 50% গৈছিল, বাকীখিনি নগৈছিল। কি হ'ল নাজানো, কি প্ৰব্লেম হ'ল। এইখিনি ন এইখিনি যে দেখা পাইছে এইখিনি ঘৰ কঠীয়া আছিলে, এইখিনি একদম বঢ়িয়াকৈ গজিছে। বাট এইয়া দেখা পাইছে ন ইয়াত কি হৈ গ'ল, মানে কিনা কঠীয়া আছিলে সেইটো কাৰণে নগজিলে। কিবা মিক্স আছিল নে কি প্ৰব্লেম নে বেয়া আছিলে কঠীয়াখিনি একো বুজি নাপাওঁ। এই দুটা গলি চাওকচোন, মানে নগজিলে, এডাল দুডাল উত্তৰ গজিছে। আৰু এইখিনি যে দেখা পাইছে এইখিনিও কিনা কঠীয়াই, ইয়াৰ মানে পাতলাকৈ গজিছে, মানে যেনেকৈ পেলোৱা পৰিছিল ন সেনেকৈ গজা নাই। কি প্ৰব্লেম হ'ল একদমেই নাজানো। সেইটো কাৰণে আকৌ এতিয়া কঠীয়া পেলাব লাগিব। মানে 30 কেজি কঠীয়া এটা পেলোৱা পৰিছিল, মানে ঘৰৰ এই কিনা কঠীয়া। তো সেই কিনা কঠীয়াখিনি এয়া হ'ল পুৰা পাতলা ত'ত দেখাইছে। একেলগে সেইখিনি কঠীয়া পেলাইছিলে, কি ধুনীয়াকৈ গজিলে। এইখিনি দেখা পাইছে ন, মানে পাতলাকৈ গজিছে। আৰু সেইফালে দুটা গলিটো নগজিলে। তো কি প্ৰব্লেম নাজানো, কিবা কঠীয়া বেয়াই আহিলে নে কিনা কঠীয়া নাজানো। মই কিনিবলৈ গৈছিলোঁ ফাৰ্ষ্ট টাইম, ককাহঁতে কৈছে যে কঠীয়াটো বেয়া কিবা কিবি, কি ক'ব। আৰু এতিয়া গৈ পেলাই আকৌ 2 পেকেট কঠীয়া কিনি আনিব লাগিব, মানে 12 কেজিমান এটা আকৌ পেলাই দিম, নহ'লে আৰু প্ৰব্লেমেই হ'ব। তো এতিয়া ঘৰত গৈ আছোঁ পথাৰৰ পৰা। নিহাহঁতে কি কৰি আছে দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব। আহক আঙুঠি বোকাত নলব, একো হেৰাই গ'লে থৈ দিয়াগে। গাইছে এতিয়া ঘৰৰ পৰা আকৌ পথাৰত গৈ আছোঁ, মানে আলি মাৰিব লাগিব, পানী সিঁচিবলৈ আহিব। মেচিনটো মাতি দিছোঁ আৰু, নহ'লে ইয়াত দেখা যায় শুকান পথাৰত পানী চানী নহয়। বাকী বহুত জেগাত বানপানী হৈ যায়, বাট আমাৰ এইফালে ন পানীৰ প্ৰব্লেম হৈ যায়। কি ক'ব আৰু, মানে পানী হ'লেও প্ৰব্লেম নহ'লেও প্ৰব্লেম। গাইছ এতিয়া ইয়াত দি এনেকৈ পূৰা আলিটো মাৰিব লাগিব। এইটো ছাইডত পানী উঠাব লাগিব, যিহেতু 2 পেকেট কঠীয়াহে পেলাব লাগিব ন। তো গোটেই টেবুলতো পানী উঠাব নোৱাৰি, সেইটো কাৰণে আধা ইয়াতে পানী উঠাব লাগিব। সেইটো কাৰণে আদি ধুনীয়াকৈ আলিটো মাৰিব লাগিব। কঠীয়া আপোনাৰ নগজিলে নহয়, আধা আধি লং যাব। মেচিন চেচিন ধুনীয়াকৈ আহি গ'ল। এতিয়া পাইপখিনি ফটাফট আনলোড কৰোঁ আৰু পূৰা পানী সিঁচিব লাগে। চবেই কঠীয়া পাৰি কৰি ন, কঠীয়া ডাঙৰ মানে ওখই হৈ গ'ল। বাট আমাৰ এতিয়া আকৌ নতুনকৈ মানে আমি আকৌ পিছ পৰিব লগা হ'ল। ভাবিছিলোঁ চবতকৈ ফাৰ্ষ্টত কৰিম, কিন্তু চবতকৈ লাষ্টহে হ'বগৈ এতিয়া। গাইছে এতিয়া বাজিছে 7টা বাট। সূৰ্য দেৱতা কি হাই ভল্টেজত ওলাইছে দেখা পাইছে নাই। আমাৰ ফালে ইমান গৰম ন, ক'বলৈ ভাষা নাই, মানে থাকিব নোৱাৰি দিনত। বাকী আপোনালোকৰ ফালে মানে গৰমটো কেনেকুৱা গাইছে। এইফালে ধুনীয়াকৈ পানী চানী উঠাই হৈ গ'ল। আৰু এতিয়া আমি এইবোৰ আলি চালিবোৰ এনেকৈ মাৰি আছোঁ। এইফালে পানী তথাপি পাৰ হৈ গ'লেই। ইয়াত আলি মাৰিলোঁ, খেতি কাম ন, তামাম কষ্ট, মানে হাই ফাই লাগি যায়গৈ। গা চা ধুই কৰি ওলাই কৰি ল'লোঁ। এতিয়া গৈ আছোঁ বজাৰত, মানে কঠীয়া আনিবলৈ। কঠীয়া আনা তুমি? কঠীয়া কানে মানে আনোগে, কানে বুলি কোৱা সেয়ে আনাগে ন, আনোগে। তাৰপিছত কঠীয়াখিনি এইবাৰ তুমি ভিজালেহে যদি হয় আৰু পুখুৰীত নামি ভিজাই দিবা তুমি। তাৰপিছত কঠীয়াখিনি পাৰিবাগে। এইবাৰহে যদি গজে ভালকে। মই গজালেহে গজিব, তুমি এনেই মতা হ'লা। এইচা আহি পাই গ'লোঁ বজাৰত। তো এতিয়া ধুনীয়াকৈ সাৰ চাৰখিনি লৈ লওঁ, তাৰপিছত যাওঁ আৰু। এইফালে 2 পেকেট ধান লৈ ল'লোঁ, মানে এবাৰ অলপ ভাল কোৱালিটিটো লৈছোঁ। তুমি মাতিছোঁ ওচৰলৈ আহা। এইকেইটাতো মই দাঙিব নোৱাৰোঁ, দাঙি কৰি লৈছে এইবিলাক। মই নোৱাৰোঁ। চকেজি মাত্ৰ চকেজিটো দাঙিব নোৱাৰা তুমি। তোমাক খুৱাই কৰি এনেই বল বনাইছোঁ। দেখিছা নাই, মই কেলচিয়াম আনিছোঁ। তুমি খাই কৰি আৰু বেছি শকত হ'বলৈ দেখিছা। কিয় তুমি খাই কৰি আৰু শকত হ'ব, কেলচিয়াম খাই ফেফাই পেলাইছে। বেগটো তাৰমানে 5 কেজি আলু ডাঙৰ। মই এনেই থোৱা নাছিলোঁ নহয়, পাচমিকেইটা ধৰি পুখুৰীতেই গৈছিলোঁ। এইটোৱে ইমান কঠোৰ হৈছে। চিধা 12 কেজি। তোমাৰ ইমান বল
মোক দাঙি দিব বা 50 কেজি মান 12 কেজি দাঙিব পাৰা চাওঁ অলপ আগত পৰি গ'লো দেখা পালে পূৰা দুটা আঙুলি কি হৈ গ'ল নাজানো মানে পূৰা চেপেটা টাইপৰ হৈ গ'ল হাৰ্ডি চাৰ্ডি ভাঙি দিনে ফাটি গ'ল গম নাপাওঁ এতিয়া গাঁৱলীয়া মেডিচিন লগাই কৰি থৈ দিছোঁ তামাম বিষ হৈছে মানে বাইকৰ পৰা পৰি গ'লোঁ এই দেখা পাইছোঁ এতিয়া একদম মানে শ্লিপ খাই পেলাই হাতত তেনেকৈ পৰি গ'ল মানে পূৰা পকাত চাল তাল একো এৰা নাই বাট কি হৈ গ'ল জানো গাইছে এইফালে আনিলোঁগৈ কণী এখন ভাঙা হাতে আনিব লগা হৈছে ঘৰত কোনো নাথাকিলে ন বহুত প্ৰব্লেম অকলে গোটেইখিনি চম্ভালিব লগা হয় কষ্ট কৰিব লগা হয় কি কৰিব তামান বিষ উপায় নাই মহাত আহিছে ন খালী ভাতে খোৱা নাই সেইটো কাৰণে এয়া আনিলোঁগৈ কি বনাই আছে আলু ভাজি এইটো কণী এনেকৈ এক্সট্ৰাকৈ বনাবা দিবা আৰু এক্সট্ৰাকৈ আকৌ ভাজিবা আমি তুমি ভাল পাইছ না হে নাই পোৱা খালি আহিছ না গান এটা গাই শুনাই দে ক গা এই গা গাইছে ফালে দেখা পাইছে হাতখন পূৰা ফুলি গ'ল এইটো চাইড এয়া দেখা পাই আছে মানে হালধি চালধি কিবা কিবি পানী দিছিলে ডাক্তৰৰ ওচৰত যাব লাগিব দেখা পাইছে পূৰা ফুলি গ'ল অৱস্থা বেয়া হৈ গৈছেগৈ কিবাকে ভাত কেইটামান খালোঁ এনেকৈ 3টা আঙুলি ধৰি দি নিহাই সানি কৰি দিছে তাইক খুৱাই দিব ধৰিছিলে মানে নিজে খোৱা নিচিনা নহয় ন 3টা আঙুলি এনেকৈ খাইছোঁ কেইটামান তামাম বিষ হৈছে অলপ পিছত ডাক্তৰৰ ওচৰত যাব লাগিব পূৰা ফুলি গ'ল এইটো বহুত পিছত থাকে ন ইমান পিছত নহয় আছে এইটো আছে এইটো আছে চুপটো মানে এইখিনিতে লাগি গ'ল চুপটো এইটো পইচা আহি পাই গ'লোঁ বজাৰৰ পৰা টেবলেট কেইটামান আনিলোঁ তো খালোঁ আৰু নাজানো কি হয় ৰাতিটো চাই লওঁ বেছিবোৰ কেনেকুৱা হয় নহ'লে গাড়ীলৈ এক্সাৰচাইজ কৰিব লাগিব আৰু এতিয়া গৰম পানী দি সেক দি থকা পৰিছে পূৰা ফুলি আছে দেখা পাইছে এইখন হাত এতিয়া সেক দি থকা পৰিছে ধুনীয়াকৈ চাওঁ কি হয় ৰাতিটো জোনালী এইফালে দমকল মাৰিছে মজুটো বেয়া হ'ল গাটো দুবলৈ মানে মই এতিয়া সেইটো দমকলটো মাৰিব নোৱাৰোঁ মানে হাত দেখা পাই আছে অৱস্থা বেয়া হৈ যায় সেইটো আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু